বন্ধুসকল ভিডিঅ'টো থাম্বনেল দেখি হয়তো আপোনালোকে গম পাইছে আজি আমি কিহৰ বিষয়ে আলোচনা কৰিব গৈ আছো। আজি আমি আলোচনা কৰিব গৈ আছো যে আমাৰ সকলোৰে চকুৰ তলত কিছুমান ক'লা দাগ বা ডাৰ্ক সাৰ্কেল হয় আৰু সেই ডাৰ্ক সাৰ্কেলবোৰ আমি কেনেকৈ আঁতৰাব পাৰোঁ আজি তাৰ বিষয়ে অলপমান আলোচনা কৰিম। বন্ধুসকল আমাৰ চকুৰ তলত কিছুমান ক'লা দাগ বা ডাৰ্ক সাৰ্কেলবোৰ আঁতৰোৱাত কিছুমান ফলে সহায় কৰে আৰু সেই কিছুমান ফলৰ ভিতৰত আজি মই তিনিটা ফলৰ বিষয়ে আপোনালোকক ক'বলৈ গৈ আছো যিকেইটা ফল আচলতে সহজে উপলব্ধ। প্ৰথমটো ফল হৈছে তিয়হ। তিয়হ হেনো আমাৰ চকুৰ তলত থকা ক'লা দাগবোৰ কেনেকৈ আঁতৰাত সহায় কৰে মই তাৰ বিষয়ে অকণমান আপোনালোকক কৈ দিছোঁ। তিয়হ এনেকুৱা এটা ফল যি আমাৰ সৌন্দৰ্য বৃদ্ধিত সহায় কৰে, য'ত পানীৰ মাত্ৰা বেছি থাকে, যি আমাৰ শৰীৰটোক হাইড্ৰেট কৰি ৰাখে আৰু ক'লা দাগবোৰ আঁতৰাত সহায় কৰে। আৰু ইয়াত কোলাজিন বুষ্টিং চিলিকা, ছালফাৰ আৰু লগতে ভিটামিন এ, চি, ই আৰু কে থাকে, যি আমাৰ চকুৰ তলত থকা ক'লা দাগ বা ডাৰ্ক চাৰ্কেলবোৰ আঁতৰোৱাত সহায় কৰে। বন্ধুসকল দ্বিতীয়টো ফল হৈছে তৰমুজ। তৰমুজ এনেকুৱা এটা ফল য'ত প্ৰায় 92% পানী থাকে, যি আমাৰ দেহত পানীৰ পৰিমাণ সন্তুলিত কৰাত সহায় কৰে আৰু ইয়াত বেটা কেৰোটিন, লাইকোপিন, ফাইবাৰ, ভিটামিন B1, B6, ভিটামিন চি, পটাছিয়াম, মেগনেছিয়াম আদি থাকে, যি আমাৰ চকুহাল ভালে ৰখাত সহায় কৰে। বন্ধুসকল তৃতীয়টো ফল হ'ল বিলাহী। বিলাহীত অতি শক্তিশালী এণ্টিঅক্সিডেণ্টছ থাকে, যি আমাৰ চকুৰ তলত থকা ডেলিকেট ব্লাড ভেচেলছবোৰক সুৰক্ষিত কৰি ৰাখে আৰু লগতে তেজ চলাচলত সহায় কৰে। বিলাহীৰ লগতে বেছি পৰিমাণে লাইকোপিন, বেটা কেৰোটিন আৰু ভিটামিন চি থাকে, যি আমাৰ স্কিনখন হেল্থি কৰি ৰাখে। বন্ধুসকল আজিলৈ ইমানেই আছিলে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত। ধন্যবাদ। জয় আই অসম।